হাই গাইজ কি খবৰ কেইদিনমান ধৰি হোৱাটছএপ বা ফেচবুকত এটাই কথা ওলাই আছে যে জিঅ'য়ে বোলে বন্ধ কৰি দিলে পৰ্ন ৱেবছাইটবোৰ হয় ফ্ৰেণ্ডছ সঁচাকৈয়ে জিঅ'য়ে 500টাৰো অধিক পৰ্ন ৱেবছাইট বন্ধ কৰি দিছে আৰু অৰ্থাৎ আপোনালোকে যদি জিঅ' সিম এখন ব্যৱহাৰ কৰি আছে বা জিঅ' সিম এখন ইউজ কৰি আছে তেনেহলে আপোনালোকে জিঅ' সিমৰ ইন্টাৰনেটৰে কেতিয়াও পৰ্ন ৱেবছাইটবোৰ খুলি চাব নোৱাৰিব আৰু জিঅ'য়ে বাৰু এইটো কাম কিহৰ বাবে কৰিলে আজি এই ভিডিঅ'টোত আলোচনা কৰিম বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰো সাক ধৰি লওক আপুনি এখন সিম কাৰ্ড ব্যৱহাৰ কৰি আছে আৰু সেই সিম কাৰ্ডখন জিঅ'ৰ নহলে হ'ব পাৰে ভোডাফোনৰো হ'ব পাৰে জিঅ'ৰো হ'ব পাৰে বা এয়াৰটেলৰো হ'ব পাৰে আৰু আপোনালোকে সেই সিম কাৰ্ডখন ব্যৱহাৰ কৰি যিকোনো বস্তু চাব পাৰে বা আপোনালোকে বৰ্তমান মোৰ ভিডিঅ' চাই আছে বা ইন্টাৰনেটত যিকোনো কাম কৰি থাকক ইউটিউব খুলি থাকক ফেচবুক খুলি থাকক সেইবোৰ আপোনালোকে যিখন সিম ব্যৱহাৰ কৰি আছে তাৰে নেটৱৰ্ক প্ৰভাইডাৰে গম পায় আপোনালোকে যি কাম নকৰিলে নেটৱৰ্ক প্ৰভাইডাৰে সকলো বস্তুখিনিয়ে চাই থাকে আৰু তেনেকৈ কি কৰিছে জিঅ' যেতিয়া পৰা আহিছে তেতিয়াৰ পৰা কি কৰিছে আমাৰ ভাৰতৰ মানুহবোৰে পৰ্ন ৱেবছাইটবোৰ বেছিকৈ খুলিছে আৰু পৰ্ন ৱেবছাইটবোৰ জিঅ'ৰ যেতিয়া ফ্ৰী নেটৱৰ্ক বা ফ্ৰী ডাটা দি আছিল তেতিয়া মানুহবোৰে কি কৰি আছিল জিঅ'ৰ পৰা পৰ্ন ৱেবছাইটবোৰ চাই আছে আৰু তেতিয়া কি হ'ল জিঅ'ৰ নেটৱৰ্কৰ দ্বাৰা মানুহবোৰে পৰ্ন ৱেবছাইটবোৰ বেছিকৈ চাব ধৰিলে আৰু তেতিয়া জিঅ'য়ে গম পালে যে তেওঁলোকৰ নেটৱৰ্কৰ পৰা মানুহবোৰে বেছিকৈ পৰ্ন ৱেবছাইটবোৰ খুলি আছে আৰু তেতিয়া কি হ'ল পৰ্ন ৱেবছাইটবোৰত বেছিকৈ ট্ৰেফিক যোৱা হ'ল আৰু ট্ৰেফিক যোৱাৰ ফলত জিঅ'য়ে ভালদৰে গম পালে আৰু গম পোৱাৰ ফলত জিঅ'য়ে কি কৰিলে পৰ্ন ৱেবছাইটবোৰ এইবাৰ 24 তাৰিখৰ পৰা বেন কৰি দিছে আৰু বেন কৰি দিয়াৰ ফলত কি হৈছে আপোনালোকে জিঅ'ৰ নেটৱৰ্কৰ দ্বাৰা বা জিঅ'ৰ ইন্টাৰনেট ব্যৱহাৰ কৰি আপোনালোকে পৰ্ন ৱেবছাইটবোৰ খুলিব নোৱাৰে কিন্তু এটা ভাল কথা যে অকল জিঅ'ৰে বেন কৰিছে আপোনালোকে যদি বেলেগ সিমেৰে চাব পাৰে বা বেলেগ সিমেৰে যদি চাব খোজে সেইটো এতিয়ালৈকে চাব পাৰে কিন্তু এতিয়া কি হৈছে জিঅ'য়ে কৰি দিছে যেহেতু বেলেগ সিমো কৰি দিব বুলি এটা সম্ভাৱনা আছে কাৰণ জিঅ'য়ে যি কাম কৰে সেই কামবোৰে বেলেগ সিমবোৰে সেইবোৰ কাম কৰে আৰু ধৰক পৰ্ন ৱেবছাইটবোৰ চাই মানুহৰ একো লাভ নাই বা পৰ্ন ৱেবছাইটবোৰ চোৱাটো ইমান ভাল কথা নহয় আৰু আপোনালোকে জানে ইয়াৰ ফলত মানুহৰ কি হয় ধৰক ভাৰতত এতিয়া কি হৈছে বেছিকৈ ৰেপ কেছ বা ধৰ্ষণ আদি বেছিকৈ হোৱা কৰিছে আৰু এইবোৰ যদি মানুহে বেছিকৈ চাই তেতিয়া হলে কি হ'ব মানুহৰ অলপ মানে কি মনটো সেইফালে যাব সেইফালে যোৱাৰ কাৰণে জিঅ'য়ে কি কৰিছে এতিয়া আপোনালোকে জিঅ'ৰ নেটৱৰ্কৰ দ্বাৰা আপোনালোকে পৰ্ন ৱেবছাইটবোৰ চাব নোৱাৰে সো গাইজ গম পালে কিহৰ কাৰণে জিঅ'য়ে এইবোৰ বেন কৰি দিছে আৰু এতিয়াতো বেন কেতিয়ালৈকে এই জিঅ'য়ে এইবোৰ বেন কৰি ৰাখে সেইটো জিঅ'য়ে গম পাব সো ফ্ৰেণ্ডছ ভিডিঅ'টো চালে তাৰ বাবে ধন্যবাদ আজিলৈ ইমানে ধন্যবাদ আৰু এবাৰ